जाय अफिसारफोरा 6 शेड्यूलनि नेमखान्थिखौ सिफायनानै एबा नेवसिनानै खामानि मावगासिनो दङ बिसोर अफिसारा आजिरा मोननायनि उनावबो सानसे आयेननि सिगाङाव हिसाब होनांगोन। 6 शेड्यूलर क्राइटेरिया बा रुल्सर बाहेरे कोनोबा एसीएस अफिसारे जुदि डिनाई करि फले काम करि आछे এই বিটিসি সেক্রেটারিয়েট অফিসক এৰি যোৱাৰ পিছতো ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো আইনৰ আওতালৈ এদিন আহিব লাগিব। एडुकेशन डाइरेक्टरनिफ्राय टेट रिक्वायरमेन्ट्सनि एडभार्टाइजमेन्ट होनायाव 6 शेड्यूलनि नेमखान्थि बायदि इन्टारभिउआ जागोन होनना लिरनाय गैयैखौ लाना बुंदों बिक्रम दैमारिया, मानोना बियो 6 शेड्यूल काउन्सिल होननानै। गोख्रोङै सोंखारिदों बिक्रम दैमारिया एसीएस अफिसारफोरखौ जायफोरा दिनै बडलेण्ड सेक्रेटारियेटआव अफिसारनि बिबान लाना खामानि मावगासिनो दङ। बिटिसि अफिसखौ नागारलांनायनि उनावबो आरो आजिरा मोननायनि उनावबो सानसे हिसाब होनांगोन होनना गोख्रोङै सोंखारिदों बिक्रम दैमारिया गावनि फेसबुकनि गेजेरजों। सम्मानीय बिटिसि सेक्रेटारियेट अफिसत बहि থকা সকলো এসএস অফিসার বিলাকক মোৰ তৰফৰ পৰা কয়টামান কথা মই ক'বলৈ ওলাইছো আৰু মই দেখা পাই আহিছো যে 6 শিডিউলস যেটো ক্ৰাইটেৰিয়া এক্সপার্ট 6 শিডিউল ৰুলস এই এক্সপার্ট 6 শিডিউল ৰুল ভংগ কৰি কয়টামান কাম কৰাটো মই দেখা পাই আছো। डायरेक्टर ऑफ एडुकेशनर परा जोआ बছৰৰ একটা एडुकेशन डिपार्टमेन्टर एडभार्टाइज ओलाइছে তাতে কোনো 6 শিডিউলৰ ৰুলছৰ মতে ইন্টাৰভিউ বা এডভাৰ্টাইজ দিয়াটো মই দেখা পোৱা নাই, কিন্তু যিমানখিনি এডভাৰ্টাইজ মই দেখা পাই আহিছো বা যিবিলাক এডভাৰ্টাইজ সিএসবিৰ থ্ৰুদি কৰা হৈছে তেখেতসকলে হয় 6 শিডিউলৰ ৰুলছ মতে কৰিব লাগে বুলি মই নটিফিকেশন দিয়াটো দেখা পাইছো। কিন্তু এডুকেশন ডাইৰেক্টৰৰ পৰা যেটো এডভাৰ্টাইজ ওলাইছে টেট শিক্ষক বিলাকৰ কাৰণে, কিন্তু এই এডভাৰ্টাইজত 6 শিডিউলৰ ৰুলছ মতে ইন্টাৰভিউ কৰা হ'ব, ৰিজাৰ্ভেশন হ'ব, এটো আমি দেখা বুলি পোৱা নাই। কিন্তু আজি মই বিপটিকেৰ হিচাপে ক'ব ওলাইছো আইনে যেটো ক'ব হেতুৱে মই কম। 6 শিডিউলৰ ক্ৰাইটেৰিয়া বা ৰুলছৰ বাহিৰে কোনোবা এসএস অফিসাৰে যদি ডিনাই কৰি ফলে কাম কৰি আছে এই বিটিসি সেক্রেটারিয়েট অফিসক এৰি যোৱাৰ পিছতো ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো আইনৰ আওতালৈ এদিন আহিব লাগিব, কাৰণ আইনে যেটো ক'ব হেতুৱে আমি কৰিম। তাৰ কাৰণে অনুৰোধ কৰিছো যে যিবিলাক কৰিব লগা কাম আছে ভালকে 6 শিডিউলৰ ক্ৰাইটেৰিয়া বিলাক চাওক, 6 শিডিউলৰ নৰ্মছ বিলাক চাওক, 6 শিডিউলৰ ৰুলছ বিলাক চাওক, তাৰ পিছতে কাম কৰিবলৈ মই এসএস অফিসাৰ বিলাকক বিনম্ৰ অনুৰোধ কৰিলো যেন এই দিনো যেন আপোনালোকৰ মাজত নাহে, ৰিটায়াৰ্ড হৈ যোৱাৰ পিছতো যেন আপোনালোকে আইনৰ ভিতৰত আন্ডাৰত যেন আহিব নালাগে। তাৰ কাৰণে আপোনালোকক সাৱধান হিচাপে আৰু ৰেডি হ'বলৈ মই অনুৰোধ কৰিছো। থ্যাংক ইউ।